Hello guys, আজি আমি ভাতৰ দালি বনাম খানা খাম সেইকাৰণে দালিখিনি হ'ল। নমস্কাৰ, ময়ংক মেমৰিজৰ অন্য এটি ভিডিঅ'লৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ। লগতে ভোগালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে। এয়া বিহুৰ যা যোগাৰ চলিয়ে আছে ঘৰত। আমি যিহেতু অসমীয়া, বিহু আমাৰ প্ৰাণত আছে, গতিকে যিমানেই গা মন বেয়া নহওক কিয় বিহু বুলি ক'লে যা যোগাৰটো চলিবই ন। Hello guys, আজি আমি ভাতৰ দালি বনাম খানা খাম সেইকাৰণে দালিখিনি হ'ল আৰু ভাতখিনি হ'ল। তাৰপিছত মাংস হ'ল আৰু মাছ হ'ল, তাৰপিছত চিকেন হ'ল। এতিয়া খাবার টাইম হৈ গৈছে, আমি খাই দিম। হেপী ভোগালী বিহু। এয়া ভাইটিহঁতে মাংস পুৰি আছে আৰু মাংকে চাওক ধুনীয়াকৈ চাই আছে বহি পেলাই। মামা কি বাবা কেতিয়া খানা বব? কিয় আমাৰ ভোক লাগিছে। হ'ব ৰ'বা আৰু। এয়া চাওক পুৰা মাংসৰ চাটনি ভাইটিয়ে ধুনীয়াকৈ বনাই দিলে। এয়া আজিলৈ খাই পোৱা নাই আৰু আজি প্ৰথমবাৰৰ বাবে টেষ্ট কৰি চাম কেনেকুৱা লাগে। এয়া আমাৰ খানাও ৰেডি হৈ গ'ল আৰু সকলো ভালে কুশলে থাকক তাকেই কামনা কৰি ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।